14 অক্টোবৰ তাৰিখে পালন কৰা হয় বিশ্ব মান দিৱস। এই দিৱসটোৰ বিষয়ে যদি আপোনালোকে নাজানে তেন্তে চাওক আজি মোৰ এই ভিডিঅ'টো। কাৰণ আজিৰ এই ভিডিঅ'টোত আপোনালোকে বিশ্ব মান দিৱসৰ বিষয়ে বহুতো কথা জানিব পাৰিব। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। অক্টোবৰ বিশ্ব মান দিৱস। প্ৰতি বছৰে 14 অক্টোবৰ দিনটোত বিশ্ব মান দিৱস পালন কৰা হয়। 1946 চনৰ 14 অক্টোবৰ দিনটোতে বিশ্বৰ 25খন দেশৰ প্ৰতিনিধিক লৈ লণ্ডনত এখন বিশেষ বৈঠক অনুষ্ঠিত হৈছিল আৰু সকলো সামগ্ৰীৰ গুণগত মান নিৰূপণ কৰিব পৰাকৈ এক আন্তঃৰাষ্ট্ৰীয় সংস্থা গঠন কৰাৰ সিদ্ধান্ত লৈছিল। ইয়াৰ পাছৰ বছৰটোতে গঠিত হৈছিল ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন ফৰ ষ্টেণ্ডাৰ্ডাইজেশ্যন, চমুকৈ ISO নামৰ সংস্থাটো। এই সংস্থাই যিকোনো সামগ্ৰীৰ ক্ষেত্ৰত এক শ্ৰেণী ষ্টেণ্ডাৰ্ড বা মানক বিকশিত কৰি উলিয়ায়। এই মানক শ্ৰেণীক ISO 9000 নামেৰে জনা যায়। উৎপাদনকাৰী কোম্পানীবোৰে তেওঁলোকৰ উৎপাদন পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰি এই শ্ৰেণী মানকৰ যিকোনো এটা মানক নিৰ্বাচিত কৰি ল'ব পাৰে। 1970 চনৰ পৰা 14 অক্টোবৰ দিনটো বিশ্ব মান দিৱস হিচাপে পালন কৰিবলৈ লোৱা হয়। সম্প্ৰতি সমগ্ৰ বিশ্বতে এই দিৱস পালন কৰা হয়। সামগ্ৰীৰ গুণগত মান বিশ্ব অৰ্থনীতিৰ বাবে কিমান গুৰুত্বপূৰ্ণ হ'ব পাৰে এই সম্পৰ্কে প্ৰশাসক, উদ্যোগী আৰু গ্ৰাহকৰ মাজত সজাগতা বৃদ্ধিয়েই বিশ্ব মান দিৱসৰ প্ৰধান উদ্দেশ্য। প্ৰতি বছৰে বিশ্ব মান দিৱসৰ বাবে ISO তৰফৰ পৰা একোটা বিশেষ বিষয় নিৰ্ধাৰণ কৰি দিয়া হয়। আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ।